বন্ধুসকল টেক প্ৰফেশ্যনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জিঅ'ৰ এটা বহুত ভাল অফাৰৰ বিষয়ে আমি আলোচনা কৰিম যে আপোনালোকে যদি জিঅ' চিম চলাই আছে তেতিয়াহ'লে আপোনালোকে জিঅ'ৰ তৰফৰ পৰা এটা এমাহৰ বাবে হওক বা 3 মাহৰ কাৰণে হওক এটা সম্পূৰ্ণভাৱে ৰিচাৰ্জ ফ্ৰীকৈ মাৰি ল'ব লাগিব। কেনেকৈ মাৰিব লাগিব আৰু এই অফাৰটো ক'ত পাব এই সকলোখিনি আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সো পোনপ্ৰথমে আপোনালোকৰ মোবাইলত থকা যিটো মাই জিঅ' এপ আছে সেই এপছটো আপোনালোকে অপেন কৰিব। সেই যেতিয়া এপছটো আপোনালোকে অপেন কৰিব তেতিয়াহ'লে তাত আপোনালোকে আপোনালোকৰ 3 মাহৰ বাবে পাইছে নে এমাহৰ বাবে আপোনাৰ অফাৰটো আহিছে আপোনাৰ আইডিত সেইটো এবাৰ আপোনালোকে চেক কৰি লওক। ঠিক আছে, কি কৰিব তললৈ আহিব, তাৰপিছত আহিব ইয়াত দেখিছে মোক এমাহৰ কাৰণে দিছে। ইয়াত যিটো অপশ্যন আছে আপোনালোকে দেখিছেই জিঅ' পে' অফাৰত আপোনালোকে পে' 149 এণ্ড গেট 149 আপোনালোকে এমাহৰ কাৰণে 149 টকাৰ এই ৰিচাৰ্জটো সম্পূৰ্ণভাৱে ফ্ৰীকৈ মাৰি ল'ব পাৰিব। কেনেকৈ মাৰিব লাগিব যে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে গুগল পে'ৰ জৰিয়তে এই ৰিচাৰ্জটো কৰিব লাগিব আৰু যেতিয়া আপোনালোকে এই মাই জিঅ' এপছটোৰ ক্লিক কৰি গুগল পে'ৰ পৰা আপোনালোকে 149ৰ এটা ৰিচাৰ্জ কৰি ল'ব। সেই ৰিচাৰ্জটো কৰাৰ পিছতে আপোনালোকক গুগল পে'ত 149ৰ এটা কেছবেক দি দিয়া হ'ব, অৰ্থাৎ আপোনালোকে যিটো কেছবেক পাব সেইটো আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টত এড হৈ যাব। আৰু সেইকাৰণে আপোনালোকে এতিয়াই আপোনালোকৰ মাই জিঅ' এপ্লিকেশ্যনটো অপেন কৰক আৰু অপেন কৰি পেলাই এই অফাৰটো চিলেক্ট কৰি অৰ্থাৎ আপোনাক 399 দিছে নে 149 দিছে এইটো এবাৰ চেক কৰি যদি আপোনাৰ গুগল পে' আছে আপুনি সেই গুগল পে'ৰ জৰিয়তে এই ৰিচাৰ্জটো কৰি লওক আৰু 149 যদি ৰিচাৰ্জ কৰে আপোনালোকে গুগল পে'ৰ জৰিয়তে 149 কেছবেক হ'ব। আচলতে বন্ধুসকল এই যিটো অফাৰ দিছে এই অফাৰটো দিছে মাত্ৰ যিসকলে নতুনকৈ গুগল পে'ত ৰেজিষ্টাৰ হৈছে, অনলি নিউ ইউজাৰসকলেহে এই অফাৰটো পাব পাৰিব। চ' আপোনালোকে এটা নতুন আইডিত গুগল পে' যদি আগত আছিল বেলেগ এটা গুগল পে' একাউণ্ট খুলি লৈ আপোনালোকে এই ৰিচাৰ্জটো কৰি চাব পাৰে আৰু সম্পূৰ্ণভাৱে আপোনালোকে এটা ৰিচাৰ্জ ফ্ৰীকৈ মাৰি ল'ব পাৰে। চ' এই সৰু ইনফৰ্মেশ্যনটো দিবলৈ আপোনালোকক ভিডিঅ'টো বনালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিয়ক, লগতে শ্বেয়াৰ কৰক আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই তেখেতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেখেতসকলেও এটা ৰিচাৰ্জ সম্পূৰ্ণ বিনামূলীয়াভাৱে গুগল পে'ৰ জৰিয়তে কৰি ফ্ৰীতে মাৰি ল'ব পাৰে। ঠিক আছে, এই সৰু ইনফৰ্মেশ্যনখিনি দিলোঁ, আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম। জয় আই অসম।